নমস্কাৰ বন্ধুসকল আজি পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগলৈ সো আজিৰ ব্লগটোত মই পুনৰ আপোনালোকক আন এটি সুন্দৰ মন্দিৰ দেখুৱাৰ প্ৰয়াস কৰিছোঁ এই মন্দিৰটি মৰিগাঁও জিলাৰ জাগিৰোড টাউনত অৱস্থিত জাগিৰোড টাউনৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত এই মন্দিৰটো অৱস্থিত যেটো আপোনাৰ দেওশাল শিৱ মন্দিৰ হিচাপে জনাজাত সো এই দেওশাল শিৱ মন্দিৰলৈকে আমাৰ এই যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াব লগতে আপোনালোক যদি মোৰ চেনেলটো নতুন হয় অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ফাইনেলি আমি আহি দেওশাল শিৱ মন্দিৰ পাইছোঁ দেখিছে সো প্ৰথমে মন্দিৰৰ নামত অলপ পূজা আগবঢ়াই লওঁ ইয়াৰ পিছত মন্দিৰৰ গোটেই ভিউ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো এইটো হৈছে বাহিৰৰ ভিউ দেখিছে এইটো মেইন গেট ইয়াৰে সোমাই সো দেখিছে ইমান সুন্দৰ হয় পূজা দিবৰ কাৰণে আপোনাৰ যিখিনি পূজাৰ সামগ্ৰী গোটেইখিনি ইয়াৰ কাষৰ দোকানবিলাকত আপোনালোকে পাই যাব সো যেনেধৰণে লাগে তেনেধৰণে আপুনি আপোনাৰ বজাৰ সমাৰ কাৰণে উপযুক্ত পৰিমাণৰ যথেষ্টখিনি দোকান আছে ইয়াতে সো ময়ো মন্দিৰত এভাগ শৰাই দিবৰ কাৰণে কিছু বস্তু ইয়াৰ পৰা লৈ লওঁ সো কিছু পূজাৰ সামগ্ৰী লৈ এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে গৈ আছোঁ সো কিপ ৱাচিং সো এয়া মোৰ পৰিবাৰ আৰু আমাৰ ছোৱালী আহানা আৰু মোৰ মা আৰু মাহীও আহিছে সো তেওঁলোকৰ লগতো চিনাকি কৰাই দিম আপোনালোকক সো আহক প্ৰথমে পূজা ভাগ আগবঢ়াই লওঁ মেইন মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে আপোনাৰ চাকিবোৰ ইয়াতে জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া গৈছে সো ইয়াতে চাকি বন্তিবিলাক জ্বলাব লাগিব চাকি বন্তি ধূপ ইয়াতে বাহিৰতে জ্বলাই সো আমি ভিতৰলৈকে যাম এতিয়া প্ৰত্যেক সোমবাৰে ইয়াতে মানুহৰ যথেষ্ট সমাগম ঘটে যথেষ্ট ভিৰ হয় সো আজিও যিহেতু সোমবাৰ সো কিছু মানুহৰ ভিৰ আছে সো ভিতৰত সোমাই যোৱা মানুহখিনি ওলাই অহালৈকে আমি ইয়াতে কিছু ৰখিছোঁ সো তেওঁলোক ওলাই আহিলে আমি ভিতৰলৈকে যাম Bye.
পাতি লাইনত আপোনাৰ প্ৰসাদখিনি আগবঢ়াই দিয়াৰ পাছত পূজাৰীসকলে ধুনীয়াকৈ প্ৰভুৰ নামত উৎসৰ্গা কৰি দিয়ে। চ' তাৰপাছত আকৌ তেনেকৈ আপোনালোকক আকৌ ধুনীয়াকৈ ইয়াক উভতাইও দিব। চ' ইয়াৰ মানে মন্দিৰৰ পৰিচালনাখিনি খুব সুন্দৰ, মোৰ ভাল লাগে বহুত আগৰ পৰাই মই ইয়ালৈকে আহোঁ। চ' আপোনালোক যদি অহা নাই ইয়ালৈকে আহিব। আমি বহুদিন আগতে শিৱ বাবাৰ নামত এযোৰ বগা পাৰ চৰাই মানে উৰাই দিম বুলি মানস কৰি থৈছিলোঁ। চ' আজি সেই পাৰ চৰাইযোৰ লৈ আহিছোঁ আৰু এতিয়া পূজাৰীৰ হাতত দিছোঁ। তেওঁ মন্ত্ৰোচ্চাৰণ কৰি পাৰ চৰাইযোৰ সলন কৰিছে আৰু আমাৰ হাতত দিব। তাৰপিছত আমি ইয়াক সুন্দৰকৈ বাহিৰত গৈ এৰি দিম। এতিয়া উৰাই দিম, যাওঁতে উৰাই দিম, এতিয়া ধৰি দিম, ভৰাই থৈ দিব, বান্ধি দিলে নেকি? আহক এতিয়া আপোনালোকক অলপ মন্দিৰৰ বাহিৰৰ ভিউটো কিছু দেখাই দিওঁ। বাহিৰৰ পৰা মন্দিৰটো দেখিবলৈ কেনেকুৱা আৰু ইয়াৰ চাৰিওফালে পৰিৱেশটো এবাৰ আমি একেলগে উপভোগ কৰোঁ। আহক।